নমস্কাৰ বন্ধুসকল, দুদিনমান আগতে মই এটা ইউটিউবত ভিডিঅ' পাইছিলোঁ। ভিডিঅ'টো আছিল এটা এপৰ ওপৰত। এই এপটোত এটা সৰু গেম খেলি দুটামান প্ৰশ্নৰ উত্তৰ দি প্ৰতিদিনে 1000ৰ পৰা 2000 টকালৈ উপাৰ্জন কৰিব পাৰি। এপটোত গেম খেলি কেনেকৈ পইচা পায় আৰু সেই পইচা কেনেকৈ পেটিএমলৈ ট্ৰান্সফাৰ কৰে সেইবোৰ সকলোবোৰ কথা প্ৰমাণ সহকাৰে ভিডিঅ'টোত দেখাইছে। সঁচাকৈ গেমটো খেলিলে পইচা পায় নেকি আৰু পেটিএমত পইচা সোমায় নেকি? এই ভিডিঅ'টোত মই নিজে ট্ৰাই কৰি চাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। তেন্তে আহক মোবাইল স্ক্ৰীনলৈ। প্ৰথমে মই এপটো অ'পেন কৰি লৈছোঁ। ইয়াত নাম, মোবাইল নম্বৰ মাৰি সাইন আপ কৰি লৈছোঁ। এতিয়া OTP আহিছে। OTPটো আহোঁতে অলপ টাইম লাগি আছে। এতিয়া OTPটো আহিছে। এতিয়া মই OTPটো মাৰি দিলোঁ। এতিয়া এপটোত আহিছে ষ্টাৰ্ট প্লেইং বুলি। ৱালেটত চাইছোঁ মই 0 বেলেঞ্চ। এতিয়া মই গেমটো খেলিবলৈ ইয়াত পইচা এড কৰিব লাগিব। ষ্টাৰ্ট প্লেইঙত গৈছোঁ। ইয়াত টিকেটৰ দাম আছে 10 টকা, 25 টকা, 50 টকা। এতিয়া 10 টকাটো প্লে কৰি দিলোঁ মই। এতিয়া স্পিনত ক্লিক কৰি দিলোঁ। এতিয়া মোৰ পৰা 10 টকা কাটিব। এতিয়া মোৰ ৱালেট বেলেঞ্চ 0 বুলি দেখাই আছে। এতিয়া মই ইয়াত 20 টকা এড কৰি ল'ম। ইয়াত ইমেইল মাৰি ল'ব লাগিব। ইয়াত এড কৰিব পাৰি পেটিএমত ৱালেটৰ দ্বাৰা বা নেট বেংকিং। মই পেটিএম ৱালেটটো বাছি ল'লোঁ। এতিয়া মোৰ পেটিএম ৱালেটৰ পৰা 20 টকা এটা এড কৰিম। এতিয়া মোৰ পেটিএম নম্বৰটো মাৰিছোঁ। OTP আহিব। OTPটো মাৰি দিয়াৰ পিছত মোৰ পেটিএমৰ পৰা 20 টকা এড হৈ গৈছে। মই এতিয়া স্পিন কৰি চাম 10 টকাৰ। এতিয়া স্পিন হৈ আছে। 7 টকা পালোঁ। লগতে এটা প্ৰশ্ন সুধিছে। দহ টকা যোৱাৰ পাছত মই 7 টকাহে পালোঁ। একো নাই, আৰু আকৌ এবাৰ চেষ্টা কৰি চাওঁ। আকৌ এবাৰ স্পিন কৰিলোঁ আৰু 4 টকাহে পালোঁ। দহ টকা দিয়া আকৌ এবাৰ মই স্পিন কৰি চাম। স্পিনত ক্লিক কৰিলোঁ। স্পিন হৈ আছে। আকৌ 7 টকাহে পালোঁ। গতিকে টোটেল লছ। মোৰ ৱালেটটো দেখাইছোঁ এতিয়াকে 8 টকা আছে। 20 টকা এড কৰি মোৰ এতিয়া ৱালেট বেলেঞ্চ মাত্ৰ 4 টকাই আছে। গতিকে এনেকুৱা ধৰণৰ এপক বিশ্বাস নকৰিব। এবাৰ ভাবি চাওকচোন, এইবোৰ এপে মানুহক পইচা কিয় দিব নিজৰ লছ কৰি? মানুহক লুটি টকা ইনকাম কৰাটোৱে এইবোৰ এপৰ উদ্দেশ্য। গতিকে এইবোৰ এপক কেতিয়াও বিশ্বাস নকৰিব, ভুলতো বিশ্বাস নকৰিব। ধন্যবাদ। জয় আই অসম।